হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। এইফালে মই বিচাৰি আহিছোঁ নৰসিংহ, মানে শুনক আজি স্কুললৈ টিফিনত দিবলৈ মই মানে পকৰি বনাই দিম বুলি ভাবিছোঁ। তাকে নৰসিংহ বিচাৰিছোঁ। আগবোৰ ওলোৱা নাই, দেখিছেনে? ইমান অকণি অকণি হৈ আছে। উপায় নাই, সেই ডাঙৰকৈ হেৰি কৰি নিওঁ, ছিঙি নিওঁ, মানে মিহি মিহিকৈ একদম কাটি কাটি দিব লাগিব। তেতিয়া সেইভাগে বনাই দিম। আৰু নৰসিংহ দিলে মানে ভাল লাগে গোন্ধটো, সিও মানে খাবলৈ ভাল পায়। তাকে বোলো ছিঙি লওঁ। আপোনালোকে চাহ খালে নাই জনাবচোন। এইফালে বুঢ়াহে আহিলে। এইফালে এয়া দেখিছেনে? আৰু এজোপা আছে, এজোপা একদম এইজোপা একেবাৰে হেৰি হৈ আছে আৰু অকণমানিকৈ আগকেইটি ওলাইছেহে। আছিলে আমাৰ ঘৰত কেইবাজোপা মানে নৰসিংহ আছিলে, কিন্তু এতিয়া হেৰি হ'ল, এনেকুৱা খৰালি দিনত মানে হেৰিবিলাক অকণমান শুকাই যায়, আগবোৰ বৰকৈ নোলায় যে। বাৰিষা কিন্তু বৰ ধুনীয়া হয়, একদম এডাল এডালকৈ ওলাই থাকে। এজোপা দেখিছে, এজোপা ইয়াতো অকণমান আছে। নথকা দিনত এভাগে ছিঙি মেলি খাব লাগিব, নহয় জানো? এইফালে আমাৰ শুনলৈ পকৰি বনাবলৈ ৰেডি কৰি লৈছোঁ। সেইফালে বেচন, নৰসিংহ, ধনিয়া আৰু পিঁয়াজ কাটি দিম, আৰু তাৰপিছত পকৰি বনাই দিব লাগিব, মানে সেই টিফিনত নিবলৈ। এইফালে মই মিক্স কৰি আছোঁ, পিঁয়াজো দি ল'লোঁ, কাটি মেলি হৈ গ'ল। আৰু এতিয়া মিক্স কৰি 5 মিনিটমান ৰাখি দিলোঁ। তেতিয়া মানে ভাল হয়, ধুনীয়াকৈ কোমল কোমল হৈ ফুলি আহে। এতিয়া তাকে বনাই মেলি লওঁ, আপোনালোককো দেখুৱাম দেই বনাই লৈ। এইফালে এয়া মোৰ পকৰি বনাই হৈ গ'ল। এয়া দেখিছেনে? পকৰিকেইটা দেখিবলৈকে কিমান ধুনীয়া, একদম মানে কোমল মচমচীয়া হৈছে। তাকে এয়া বনাই মেলি হ'ল, আৰু কালাৰটো কিন্তু ধুনীয়া আহিছে, নহয়নে? কেনেকুৱা হৈছে জনাব দেই কমেণ্ট এটা কৰি। আৰু অকণমান ভাল কৰিব পাৰিলোঁ হয়, কিন্তু মানে লৰালৰি হ'ল, পানী দুনি ধৰি। আকৌ ভাতত লাগিছোঁ, আকৌ এয়া ভাজি বনাই আছোঁ। এইফালে এয়া পকৰি আগে বনাই ল'লোঁ। এয়া টিফিন ৰেডি। এতিয়া ভাতৰ কাৰণে মানে যোগাৰ কৰি আছোঁ, আৰু ভাত দিম এতিয়া। বিচাৰিছোঁ তাকে। এইফালে এয়া দেখিছেনে? ইমান ধুনীয়াকৈ পদুনা ওলাই আছে। মই মানে আমাৰ বাইদেউহঁতৰ ঘৰলৈ আহিছিলোঁ, সেই বাইদেউহঁতৰ ঘৰৰ পৰা এতিয়া পদুনা কেইডালমান বোলো লৈ যাওঁ চাটনি খাবৰ কাৰণে। এয়া দেখিছেনে? এয়া দেখিছে, একদম ধুনীয়াকৈ ওলাই আছে। দেখিবলৈকে ইমান ভাল লাগে, পদুনা পাতখিলাহে। আৰু গোন্ধটো যে খাবা আৰু ধুনীয়াকৈ চাটনি বনাই একদম খাবগৈ লাগিব। এয়া এইখিনি একদম হেৰি অকলকৈ আছে, একদম পদুনা চবফালে আছে। তাকে বোলো এয়া দুখিলা মানে কেইডালমান লৈ যাওঁ আৰু চাটনি খাবলৈ। এইফালে এখন মেখেলা চিলালোহি বাইদেউহঁতৰ ঘৰৰ পৰা আহি। মেখেলাখন মানে চিলাই হ'ল আৰু এতিয়া। তাৰপিছতে এয়া চিলাই এটালোঁ, আৰু এখন আছে চিলাবলৈ, সেই চিলাব লাগিব। আৰু এইখন হ'ল এতিয়া চিলাই মেলি, তাকে বোলো দি পঠিয়াওঁ। এয়া মই কাপোৰ চিলাই আছোঁহি, মেখেলাখন চিলাই হ'ল। তাৰপিছত আৰু এখন আছে চিলাবলৈ, তাকে চিলাই মেলি ল'ম এতিয়া। আৰু শুনো আহি পালেহি, তাকো গাখীৰ দিলোঁ খাবলৈ। সি গাখীৰ বিস্কুট তেনেকৈ খাই মেলি ল'লে। খাই লৈ এতিয়া খেলি আছে ইহঁতৰ লগত। আপুনি এইফালে চাই দে। সেয়াই আৰু এইও আজি গাটো বোলে বৰ ভাল নাই, সেইকাৰণে স্কুললৈ নগ'ল, হয় নাই? কৈ দে আকৌ, লুকাইছে চাই তাক। সেয়াই তাৰপৰা এইফালে আমাৰ গুণগুণ বাইদেউ বহি আছে। আমাৰ ৰুমতে ইহঁতে গোটেইকেইটা আছে, কথা পাতি আছে। তাকে খেলা কথা পাতি আছে, আৰুনো কি পাতিব আৰু ইহঁতি। সিহঁতৰ কথা শুনি শুনিয়ে মই মেখেলাখনো চিলাই ল'লোঁ। সেয়াই আৰু হেৰি পদুনা ধৰিছে, আজি মচন্দৰী চাটনি বনাব দেই। এয়া বাইদেউহঁতৰ পৰা অনা এয়া পদুনা, মান ধনিয়া, মচন্দৰী, তাৰপৰা আৰু নৰসিংহ অকণমান আছে। মানে নৰসিংহ এতিয়া ভালকৈ ওলোৱা নাই যে, হেৰি হৈ গ'ল, বুঢ়া হৈ গ'ল। তাকে হেৰি কৰি তাকে বোলো এইবোৰকে মিক্স কৰি মেলি ধুনীয়াকৈ চাটনি অকণমান বনাব লাগিব ৰাতিলৈ হোৱাকৈ। এয়া দেখিছেনে? পদুনা আগকেইটা ইমান ধুনীয়া ধুনীয়া দেখিছে।
এইফালে এয়া চাটনি ৰেডি দেই। মানে একদম গুড়ি হ'ব দিয়া নাই, যিহেতু বেছি গুড়ি হ'লে খাবলৈ ইমান ভাল নালাগে। অকণমান হেৰি হৈ থাকিব লাগে, তেতিয়াহে খাবলৈ ভাল লাগে, মানে পটাত পিছা নিচিনাকৈ আৰু একেবাৰে মানে সেইকাৰণে মিক্সিত পিছা যে বেছি গুড়ি হ'বলৈ দিয়া নাই।